গাইজ সুপ্ৰভাত সকলোকে। ৰাতিপুৱাই গদাধৰ নৈত আহিলোঁ বৰশী মাৰিবৰ কাৰণে। এয়া মেইন ৰাস্তাৰ পৰা তললৈ নামি যাব লাগে, যিহেতু দলঙৰ তল আৰু সেই 20 ফুটমান তলত নামি আহিব লাগে, গোটাই শিলেৰে বন্ধা ঠাইখিনি। এয়া চাওক, বহুত কষ্টকৈ নামিব লাগে ওপৰৰ পৰা। মই অলৰেডি বৰশী পাতি থৈ দিছোঁ। এয়া চাওক, বৰশী পাতা আছে। এয়া মোৰ লগৰজন বৰশী বাই আছে। ইয়াতে বামি মাছ পায়, যিহেতু শিলৰ জেগা। আৰু ৰাতিপুৱাই আহিলোঁ, ৰাতিপুৱা ভাগত অলপ মাছ ধৰে, সেয়ে অলপ কষ্টকৈ আহিলোঁ ৰাতিপুৱাই। এটা পাইছোঁ অলৰেডি, যিটো সৰু, আৰু দেখাবলৈ ইচ্ছা নাই, সৰু যিহেতু আৰম্ভ কৰিছোঁ, বেছি সময় হোৱা নাই। সেইটোৱে আৰু, ধন্যবাদ।